এই গাঁৱত মানুহ নাই নেকি? সৰুটো এটা কি জনাজান পালো। আইও মাৰি পেলাবি তহঁতে। কৈ পাইছ কি লাগে ক? কি হ'ল? দাদা বেয়া নাপাব, মই এটা মানুহ বিচাৰি আছো। মানুহ বিচাৰিব আহিছ নে মানুহ মাৰিব আহিছ? এতিয়া হাৰ্ট এটেক হৈ মৰি গ'ল জাননে? কিমান কষ্ট কৰি পেলাই খাওঁ। মৰি গ'লে কোনে ৰিক্স ল'ব? দাদা এই গাঁওখনৰ নাম কোনোবা মানুহৰ নামত আছে? ইয়াত কোনোবা ডাঙৰ মানুহ জন্ম হৈছিল নেকি? ই কিবা টাউনীয়া মক্কেল হ'ব। ঐ মূৰ্খ, ইয়াত ডাঙৰ মানুহ জন্ম নহয়, আমাৰ গাঁওখনত কেঁচুৱা ল'ৰা ছোৱালীহে জন্ম হয়। হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আমি নতুন চেনেল এটা খুলিছোঁ আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে। আশা কৰিছোঁ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবই, যাতে আমি আৰু আগুৱাই যাব পাৰোঁ আৰু আপোনালোকক আৰু মনোৰঞ্জন কৰিব পাৰোঁ। তাৰে আশাৰে হেভ এ নাইচ ডে। ধন্যবাদ।